সকলোকে আমাৰ অসমীয়া গৃহিণী অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকলৈ লৈ আহিছোঁ আমাৰ ওচৰত থকা ইয়াৰিংছ কেইযোৰমানৰ কালেকশ্যনৰ ভিডিঅ' এটা আশা কৰোঁ আপোনালোকে চাই ভাল পায় তেন্তে আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এযোৰ ইয়াৰিংছ চাওকচোন এযোৰ আমাক পিংকি দিছিলে পিংকি চেন্নাই ফুৰিবলৈ গৈছিলে তাই এযোৰ মুৰলে আনিছিলে এযোৰ তাই মুৰলে আনিছিলে তাৰ পিছত হেনকা একে এযোৰ নবলে আনিছিলে এযোৰ তাৰ পিছত এযোৰ তাই নিজৰলে আনিছিলে তিনজনীৰে একে আৰু একে ষ্টাইলৰ তাৰ পিছত এযোৰ চাওকচোন এযোৰ অকমান কাণত লগাই দেখাই দিছো গোল্ডেন কাম কৰা হয় এযোৰ ইয়াৰিংছ বৰ বেছি এটা মোৰ পিন্ধা হোৱাই নাই বিছে আনিহে থৈছিলো তাৰপিছত এযোৰ ঝুমকা এই ঝুমকাবোৰ যিহৰ লগত হলেও পিন্ধিব পাৰি চাদৰ মেখেলা বা শাৰী বা কুৰ্তি যিহৰ লগত হলেও মিলি যায় এযোৰ ইয়াৰিংছ ঝুমকা ইয়াৰিংছ এযোৰ অকমান ব্ল্যাক মেটেল টাইপ এযোৰো ধুনীয়া লাগে দে এযোৰো কিবা এটা শাইনিং এটা আছে মানে এই কাণফুলিযোৰত তাৰপৰা এযোৰ এইবোৰ এনে আৰু সৰু ইয়াৰিংছ এইবোৰ এনে থওঁ আৰু কেতিয়াবা কিবা কিবি লগত পিন্ধিবলৈ হয় বুলি এযোৰ আৰু এইবোৰো ব্ল্যাক মেটেলৰ ইয়াৰিংছ এইবোৰো অকমান দীঘল এইবোৰ অকমান কুৰ্তিৰ লগত পিন্ধিবলৈ এইবোৰ অকমান বেছি ভাল হয় কুৰ্তিৰ লগত এইবোৰ চাওকচোন কালাৰ মিলাই কেতিয়াবা মন গ'লে পিন্ধো আৰু বৰ বেছি এটা পিন্ধা নহয় এইবোৰ কিনি থওঁ কেতিয়াবা পিন্ধো আৰু এনেকুৱা অকমনি এই তিনযোৰ এই কিছু কাণফুলি খুব ভাল লাগে অকনি যে যিহতে হলো পিন্ধি যাব পাৰো জলে তলে বজাৰ সজাৰ জলে যাও এনেকুৱা আমাৰ তিনজনী ওচৰতে সেম তিনযোৰ আছে নবু আনিছিলে আমাৰলে নবু গুৱাহাটী গৈছিলে তাৰ পৰাই কিনি আনিছিলে এযোৰ চাওকচোন এযোৰ বৰ মৰম লগা ন তাৰপৰা এযোৰ ঝুমকা ইয়াৰিংছ এযোৰ এইটো সাইজৰবোৰ হলে ভাল হয় জিহৰ টিহৰটো পিন্ধি যাব পাৰো ভাল পাওঁ এনেকা সাইজ বিলাক এযোৰ তাৰপৰা এযোৰো বৰ মৰম লগা সৰু হয় এনেকা সৰুবোৰ ভাল লাগে এযোৰ টপ ইয়াৰিংছ এইবোৰো কেতিয়াবা মন যায় পিন্ধিবলৈ এযোৰ চাওকচোন এযোৰো হে অকমান একে সিমিলাৰ এযোৰ অকমান আগতে দেখাইছিলো কিন্তু এযোৰ সাইজটো অকমান ডাঙৰ
এযোৰ ময়ূৰ পাখি লগা চাওকচোন, বৰ ধুনীয়া ন? এযোৰ পিংকিয়ে চেন্নাইৰ পৰা লৈছিলে, বৰ ধুনীয়া ময়ূৰ চৰাই পাখি আছে ন? এযোৰ চাওকচোন, এনেকুৱা ইয়েৰিংছবিলাকো ভাল লাগে দেই, এনেকুৱা ইয়েৰিংছবোৰ খুব মৰম লাগে। তাৰপিছত এযোৰ গল্ডেন কালাৰৰ এযোৰ, এনেকুৱাবোৰো ভাল লাগে। চবতে সোণৰ গহনা পিন্ধি যাব মন নাযায় ন, তেতিয়া এইবোৰ এনেকুৱাবোৰ পিন্ধি যাবলৈ পালে ভাল লাগে আৰু। তাৰপৰা আৰু এনেকুৱা টিকলু মাহঁতে চেন্নাই গৈছিলে, তেতিয়া মাহঁতে আমাৰ গোটেই ছোৱালীকেইজনীৰ কাৰণেকে লৈ আহিছিলে। আমাৰ তিনিজনীৰ ওচৰত অকণমান সৰু ইয়াতে সৰু মুকুতা আছে, সৰু পাৰ্ল লগা আছে। আমাৰ চাৰিজনীৰ কাৰণে লৈ আহিছিলে, মোৰ ছোৱালীজনীৰ সৈতে চাৰিজনী ছোৱালী ন আমাৰ ঘৰত, তো চাৰিজনীৰ কাৰণে লৈ আহিছিলে এনেকুৱা সৰু। তাই এতিয়া নিপিন্ধে, তাই ডাঙৰ হ'লে পিন্ধিব আৰু, থৈ দিছোঁ তাইলৈ। এয়াই আছিল আমাৰ তিনিজনীৰ ওচৰতে থকা ইয়েৰিংছৰ কালেকশ্যন। তাৰপৰা আৰু তিনিজনীয়ে গোটেইবোৰে আৰু তিনিজনীয়ে পিন্ধি থাকোঁ, মিলাই আৰু যোনযোৰ মন গ'ল পিন্ধিলোঁ আৰু তিনিজনীয়ে মিলিজুলি পিন্ধি থাকোঁ। তেন্তে আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ, আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু তলতে থকা বেল আইকনটো ক্লিক কৰি দিব। নমস্কাৰ।